আপুনিও আপোনাৰ জীৱনত কাৰোবাক জোৰকৈ ধৰি ৰখাৰ চেষ্টা কৰিছে নেকি? তেনেহ'লে তেওঁক আজিয়ে যাবলৈ দিয়ক, তেওঁক মুক্তি কৰি দিয়ক। আৰু এই কথাষাৰ আপোনালোকে সকলোৱে শুনিছে, কিন্তু শুনিবলৈ যিমান সহজ, কৰিবলৈ বৰ কঠিন। আৰু যাক আপুনি পৃথিৱীৰ সমস্ত মৰমেৰে ভাল পায়, যাক আপুনি ইয়াত হৃদয়ত স্থান দিছে, যি আপোনাৰ বুকুৰ উমেৰে বুকুৰ মাজত সোমাই থাকে, আৰে তেওঁক কেনেকৈ যাওঁ বুলি ক'লে যাব দিব কওকচোন? আৰু এয়া সকলোৱে উপলব্ধি কৰিব পাৰে ইয়াৰ বিষ কিমান, ইয়াৰ যন্ত্ৰণা কিমান, কিন্তু যাৰ লগত ঘটি আছে তেওঁ বাৰুকৈ উপলব্ধি কৰিব পাৰিব। আচলতে যাৰ লগত ভৱিষ্যতৰ ৰঙীন কল্পনা কৰা হৈছে, যাৰ লগত গোটেই জীৱন থকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যাক বুকু ভৰি ভাল পোৱা হৈছে, হঠাৎ তেওঁক আপোনাৰ লাইফৰ পৰা, আপোনাৰ জীৱনৰ পৰা যাওঁ বুলি ক'লে জানো যাব দিব পাৰিব কওকচোন? কিন্তু এটা কথা কি জানে, তেওঁক আপুনি যিমান জোৰেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু সিমান জোৰেৰে আপুনি আঘাত পাই গৈ থাকিব, আৰু সেই আঘাত আপোনাৰ বাবে এদিন বহুত ভয়ংকৰ হৈ পৰিব। গতিকে নোৱাৰিলেও মানি ল'বলৈ বৰ কষ্ট হ'লেও তেওঁক আপুনি যাব দিবই লাগিব, যিহেতু তেওঁ আপোনাক আৰু ভাল নাপায়, তেওঁ আপোনাৰ ওচৰত বিৰক্তিকৰ অনুভৱ কৰিছে। গতিকে আপুনি তেওঁক ধৰি ৰাখি তেওঁৰ পৰা একো আদায় কৰিব নোৱাৰে, তেওঁৰ পৰা একোৱেই নাপায়। যিদিনাখনি তেওঁ আপোনাক ভাল পাইছিল, পৃথিৱীৰ সমস্ত শক্তি লাগিও তেওঁক আপোনাৰ পৰা আঁতৰাই নিব নোৱাৰিছিল। আৰু আজি তেওঁ সলনি হ'ল, আজি তেওঁৰ মন সলনি হৈ গ'ল। গতিকে তেওঁৰ মনৰ পৰা যিটো ভাবিলে সেইটো কৰিবই। তেওঁক আপুনি হাজাৰ মৰম দিয়ক, হাজাৰ ভাল পোৱা দিয়ক, হাজাৰ জোৰেৰে তেওঁক ধৰি ৰাখিব চেষ্টা কৰক, তেওঁ কিন্তু নাথাকে আপোনাৰ লগত। তেওঁক হাঁহি মুখে যাবলৈ দিয়ক আৰু তেওঁৰ শুভ কামনা কৰক। য'তে আছে ভালে থাকক সদায়।